So guys, good morning and welcome back to my YouTube channel. So আপোনালোকে কালি ননষ্টপৰ পাৰ্ট 1 2 চালে সো মানে তাৰে আধা এটা বাকি আছে সো মই আজি দুটা পাৰ্ট বনাইছো কাৰণ এটা ভিডিও যদি দিলো তেতিয়া ভিডিওটো বহুত দীঘল হৈ গ'ল সো আপোনালোকে চাই কৰিম পালে সো আজি আৰু এটা পাৰ্ট আপলোড কৰিম বুলি ভাবিলো সো মই এটা ভয়েস ওভাৰ কৰি আছো এখানে সো আপোনালোকে কালিৰ পাৰ্টটো যিসকলে চোৱা নাই ডেসক্ৰিপশন লিংক আছে যাওক আৰু চাই লওক এন্ড আজি পাৰ্টটো কেনেকুৱা লাগে কমেন্ট কৰি নিশ্চয় জনাব এন্ড যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব কাৰণ কালি আৰু একদম মাফনৰ মেইন ধামাকা ভিডিওটো আহি আছে সো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব So guys মানে ভাবিছিলো ভিডিও তাতে কৰিম কিন্তু ৰাস্তাটোৰ ভিউটো আপোনাক দেখাব লাগিব বহুত মানে খুব ধুনীয়া ভিউ সো কি কৰিলো আপোনাৰ পাৱাৰ বেংক লগাই লৈছো মানে পাৱাৰ বেংকেদি চাৰ্জ দি আছো এন্ড ভিডিও বনাই আছো সো চাই দাও ভিডিও বহুত কষ্টকৰ ভিডিও বনাই আছো এইবিলাক ভিউ আপোনাক কেনেকৈ মিছ কৰা কওকচোন ভিউ চাওক সো বহুত কষ্টকৈ পাৱাৰ বেংক লগাই ভিডিও বনাই আছো সো আপোনালোকে ভিডিওটো পুৰা চাব এন্ড পাইলে যিমান পাৰে শেয়াৰ কৰি দিব এন্ড যিসকল নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি দিব ইয়াতকে ধুনীয়া ব্লগ আৰু চাবলৈ পাব সো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব সো এটা আপোনাৰ ভিউ চাওক ৰাস্তাৰ ভিউ চাওক তো গাইস আপোনাৰ ৰাস্তাৰ ভিউ এইটো যে এইবিলাক গাড়ী আহিছে এনেকে যায় এনেকে যাব লাগিব পুৰা তো ৰাস্তাৰ ভিউ কেনে লাগি আছে কমেন্ট কৰি নিশ্চয় জনাব পুৰা যাই পাওঁ আৰু মোটামুটি মাফানটো যাই পাব কাৰণে মোটামুটি 5 কিলোমিটাৰ মান আছে কি ঠিক সো 5 কিলোমিটাৰ পিছত মাফানটো যাই পাম তাতে আপোনাৰ লগ পাম মাফানৰ ভিউ ইয়াৰে কিটো ভিউ মাফানৰ জুই माफानलूर किधर से होता है माफानलूर इधर से कितना दूर है सो गाइस फाइनली मैंने ये दुटा रास्ता बोलो এটা লেফট সাইড আর এটা সিধা সো আপনারা মাফানলূর যাব কাৰণে লেফট সাইড ৰাস্তাটো ল'ব লাগিব ইয়াৰ পৰা আই থিংক 1 কিলোমিটাৰ মান হ'ব লাগে সো আমি এটা লেফট সাইড ৰাস্তাটো লৈছো লৈ কেনে গৈ আছো আৰু সাইডত গম পাব কোনটি কেনেকা যাব লাগে সো আপোনালোকে আহিলে মানে সুবিধা হ'ব আপোনালোকৰ বেছি খুদা পোছা কৰি থাকিব নালাগিব মোৰ ভিডিওটো চালে হৈ যাব সো আমি আহি পালো হোমস্টে কিধাर है आप गाओ हम जो गाइस তাৰ পৰা মানে আপুনি জাস্ট টাৰ্নিং টু লেফট সাইড টু লৈ কেনে এইখনকা বোৰ্ড এখন পাব সো ইপিনে এটা ৰাস্তা আছে ইপিনে আৰু লেফট সাইডে এটা ৰাস্তা সো আপোনালোকে মাফানটো যাব কাৰণে লেফট সাইডে যাব লাগিব আৰু মই য'ত হোমস্টে লৈছো যোনটো কন্টাক্ট নাম্বাৰ ডেসক্ৰিপশনত দিম বা দিছো হেতু আপোনালোকে লেফট সাইডে ল'ব লাগিব সো এতিয়া আমি লেফট সাইডে যাওঁ আপোনালোকে চাই ৰাখক সো লেফট সাইডটো আমি ললো ইয়াৰ পৰা আৰু বাইদেউ কোৱা মতে ইয়াৰ পৰা 4.5 কিলোমিটাৰ যাব লাগিব সো গাইস যিমান মাফানৰ ওচৰ আহি আছো ইমান ভিউ পইণ্ট ভিউবিলাক চাই পুৰা একদম ধুনীয়া লাগি আছে মোৰটো পুৰা ভাল লাগি আছে আপোনাৰ কেনেকুৱা লাগিছে কমেন্ট কৰিব নিশ্চয় ভাল লাগিব লাগে পুৰা সো ইয়াতে এনেকুৱা ভিউ মাফানলৈ যাই পেলাই তাৰ কি হ'ব চাই থাকক পুৰা মাফানত ধামাকা পুৰা তো গাইস এনেকা লেফট সাইডটো লৈ আপোনালোকে পুৰা একদম সিধা পুৰা সোজা ৰাস্তা লৈ কোনো মানে নাযাব পুৰা সোজা ৰাস্তা আহি থাকিব পুৰা কিন্তু ৰাস্তাটো ফুল আপ দেই পুৰা আপ ৰাস্তাটো এন ফুল টাৰ্নিং মানে টাৰ্নিং হ'লেও কথা নাছিল পুৰা আপ টাৰ্নিং ৰাস্তাটো বহুত সৰু একদম সৰু তাৰ কাৰণে ৰাস্তাটো অলপ ৰিক্স আছে সো বাইক লৈ আহিলে অলপ সাৱধানে ভালকৈ আহিব হেলাই আহিব পুৰা এইখিনি নাদাব আমি ৰাস্তাটো মাজে এইবিলাক অলপ খালু আছে এন মানে ৰাস্তাটো সৰু তো ক'লোৱে কেনেকুৱা এন তাৰ মানে ইয়াতে ডাঙৰ গাড়ীখিনিও অহা যোৱা কৰে এইপিনে সো আহোঁতে টাৰ্নিং লোৱাতে খুব সাৱধান পুৰা আমি পুৰা লাহে গৈ আছো পুৰা খুব সাৱধান হৈ যাব লাগিব মানে পুৰা জংঘল পুৰা একদম পাহাৰৰ মাজেদি মানে পুৰা একদম জংঘলৰ মাজে গৈ আছো এনেকুৱা জংঘলৰ ফিল্ডটো পাইছিলোঁ সৰলপাৰা যাওঁতে একদম সৰলপাৰা যাওঁতে এনেকুৱা মোটামুটি 40 কিলোমিটাৰ জংঘলৰ মাজে গৈছোঁ সৰলপাৰা যাব লাগে সো যিসকলে সৰলপাৰা ভিডিঅ' চোৱা নাই তেওঁলোকে চাব ডেসক্ৰিপশ্যনত লিংক পাই যাব সৰলপাৰা ভিডিঅ'টো
গাইজ ফাইনেলি আহি পালোঁ ঠিক মাফানলুৰ। ইয়াতে আপোনাৰ তিনিআলি হয়। চ' গাইজ মানে আপোনালোকে কিয় যোনপিনে আহিল সেইফালে যদি চিধাই যোনপিনে আহিছে যদি চিধাই যাব লাগিব হোমষ্টেৰ পিনে, এণ্ড ইপিনে যোনটো লেফ্ট চাইডে ৰাস্তাটো আছে সেইপিনে যাব লাগিব আপুনি মাফানলুৰ ভিউ পইণ্টটোৰ। চ' আমি এতিয়া আপোনালোক ভিউ পইণ্টৰ এতিয়া নাযাওঁ, আৰু তাৰ পৰা কিবা যদি দেখা পাওঁ আপোনাৰ তাৰ পৰা দেখাম মই বাইদেউক যাই সোধোঁ। এতিয়া আমি ফাৰ্ষ্ট হোমষ্টেলৈ যাই লওঁ, বহুত দূৰ বাইক চলালোঁ এণ্ড ঠাণ্ডা লাগি আছে, অলপ ফ্ৰেছ হৈ লওঁ ৰুমত যাই। এইখিনি এতিয়া আৰু বেছি আপচোন, ফুল আপৰ লগতে পূৰা অফ ৰোডিং, পূৰা অফ ৰোডিং মানে অলপ ইদিন পিনি চলে পূৰা শ্লিপ কৰি দিব। অফ ৰোডিং পানীটো পৰাই জেগাখিনি কিবা হাল বোৱা টাইপৰ, সেইকাৰণে মানে পূৰা চাকা নৰখে পূৰা ঘূৰি আছে। পাইছ চ' গাইজ বহুত কষ্টৰ মূৰত চ' গাইজ ফাইনেলি আমি হোমষ্টেটো আহি পালোঁ, য'ত হোমষ্টে। ত' আপোনালোকে আহি পূৰা এইখিনি পোৱাৰ আগতে ইয়াতে লেখা থাকে যে এই ব্লেক বেকা হৈ গ'ল, এইটো আপোনালোকে দেখা পাইছেনে? এইটো আপোনালোকৰ মানে ইয়াতে হোমষ্টেৰ কিবাখন। চ' আমি এতিয়া অলপ ভিতৰত যাই আছোঁ, আপোনালোকক মই দেখাই আছোঁ বলক। হোমষ্টেটোৰ ছাইডত আপোনাৰ এনেকুৱা এইপিনে ওপৰত দেখাই আছোঁ। চ' গাইজ মানে এটা কথা হ'ল মানে আমি মাফানলুৰ যোনটো মেইন ভিউ পইণ্টটো চাবলৈ আহিছোঁ, ইয়াতে আহিলোঁ ন হোমষ্টেটোত, মানে সেইটো মেইন ভিউ পইণ্টটোৰ ওচৰত নহয়, ভিউ পইণ্টটো অলপ দূৰত, মানে। চ' মানে এতিয়া আমি বেলেগ এটা হোমষ্টে চাই আছোঁ তাৰ ওচৰত, লেকটোৰ ওচৰত মানে। চ' পাওঁ নে নাপাওঁ, যদি পাওঁ মানে তাতে থাকিম, আৰু যদি নাপাওঁ ইয়াতে থাকিব লাগিব। চ' বলক লেকটো তালৈকে যাই থাকোঁ। চ' গাইজ যিমান ৰিক্সি ৰাস্তা দি আহিছিলোঁ সেই ৰাস্তা দি আৰু যাব লগা হৈ আছে। নাই দুইটা সমানে দি আছোঁ, য'তে মানে কিবা হয় জেগাতে ৰখাই দিম এয়া। চ' গাইজ পূৰা মানে উঠাতে যিমান ৰিক্স তাতকৈ নোমাতে সেইটো ডবল নহয় ডবলৰ বাপেক, হিউজ ৰিক্স। চ' মানে নোমাতেতো ফাটি যায় পূৰা একদম, মানে কি ক'ম আৰু কলিজা কঁপি যায়, বেয়া ভয় লাগে। চ' গাইজ আপোনালোকে চাই থাকক, মই অলপ বাইক চলাওঁতে ধ্যান দিওঁ, কথা ক'লে বাইকত ধ্যান ইমান কম যায়, নহ'লে ইয়াৰ পৰা ডাইৰেক্ট খালত। ভুল কৰিলোঁ, খালেদি দিব লাগিছিল। চ' গাইজ বহুত কষ্ট মজাই বেয়া ৰাস্তাখিনি পাৰ হৈ পাকাখিনি আহি পালোঁ। চ' গাইজ ফাইনেলি মানে সিটিৰ পৰা আহি আমি যোনটো মাফানলুৰ মেইন ভিউ পইণ্টটো মানে লেকটো, তাতে হোমষ্টে বিচাৰি আহিলোঁ। এতিয়াতো আন্ধাৰে হৈছে পূৰা। সেইটো চ' গাইজ আমি সিটিৰ পৰা আহিলোঁ, মানে তাতে হ'ল কি এনেকুৱা নাপালোঁ। চ' এতিয়া এইটো ৱেলকাম টু মাফানলুৰ, ইয়াতে ভিতৰত যাম। চ' ইয়াতে মানে আপোনাৰ এণ্ট্ৰি ফিজ 100 টকা।
रेस 50 पर हेड फॉर स्टूडेंट सो এতিয়া ইয়াৰ পৰা ভিতৰত যাব লাগিব এইটো লেকটো সো আপোনালোকে চাই দাও মই দেখাই আছো अंदर दुकान है ना दुकान नहीं है कुछ अगर खाने के लिए चाहिए तो ঠিক আছে আমাৰ হ'ব দে দুখনে আমাৰ লগত আছে ঠিক আছে এইটো মোৰ গুণ সো গাইস এতিয়া আমি ভিতৰত যাম লেকটোৰ সো ভালে হ'ল ইয়াতে বলে হোমষ্টে আছে সো যাই কিনে হোমষ্টেটো লও এন্ট্ৰি ফিজ দিয়ে আহিলো 100 টকা পাৰ পারসন মানে এজনৰ 100 টকাকে আৰু যদি ষ্টুডেন্ট হয় আইডি কাৰ্ড লৈ আহে আপোনালোকে তেতিয়া 50 টকা মানে তাৰ মানে আধা 50% ডিসকাউন্ট সো গাইস ফাইনালি এতিয়া মানে পুরা সন্ধিয়া হৈ গ'ল ৰাতি হৈ গ'ল সো এতিয়া মানে আহিলো মাফালৰ আহি পালো সো হোমষ্টে ললো এতিয়া আমাৰ হোমষ্টেটো দেখাই আছো এন্ড ইয়াৰে পুৰা ৰাতি আকৌ দেখাই চিনি নাপায় সো এতিয়া মানে ভাত মানে ইয়াতে বনাই অৰ্ডাৰ দিলে ইয়াতে খাব পাৰে মজাকে সো এতিয়া পুৰা মানে ৰাতি হৈ গ'ল আন্ধাৰ হৈ গ'ল সো বাকি মাফালৰ যেটো ভিউ এটা মই কালি দেখা মেন আমাৰ হোমষ্টেটো দেখাই আছো এতিয়া আমাৰ হোমষ্টেটো সববিলাক কুই আছে নন ষ্টেঙৰ পৰা এটা কিমান সববিলাক খোৱাত মানে ব্যস্ত সো আজিলে বাই বাই এটো ভিডিও মানে আজিৰ এই ভিডিওটো ইখিনতে এন্ড কৰো সো আপোনালোকে কেনেকুৱা পালে চাই ক'ব এন্ড কমেন্ট কৰি নিশ্চয় জনাব এন্ড চেনেল সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব কাৰণ কালি আৰু ইয়াতকে আৰু ভাল ভিডিও আছে কালি মেইন মাফালৰ মৰ্নিং ভিউটো আপোনালোকক মই কালি দেখাব ট্ৰাই কৰিম সো আপোনালোকে চাব সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব কাৰণ কালি মাফালৰ ৰাতিপুৱাৰ মৰ্নিং ভিডিও আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম যিমানখিনি পাৰো সো আজিলে টেক কেয়াৰ বাই বাই